আজিৰ চুটিগল্পটিৰ নাম সপোন কোঁৱৰ। চিলমিলকৈ টোপনিটো আহিছিল মাত্ৰ। ঠিক তেনেতে সপোনৰ সোণালী পাখিৰে উৰি আহি দুচকুত ধৰা দিলে এটি মধুৰ সপোনে। সপোনটি বাস্তৱ হোৱা হ'লে হয়তো সময়ৰ সোঁতত নিজকে বৈ যাব নিদিলোহেঁতেন। এই যে কোমল সপোনটিয়ে বাৰুকৈ মনত পেলায় শুকুলা মেঘৰ আঁৰত থকা সেই ৰাজকোঁৱৰজনলৈ। কি যে মনোমোহা তেওঁৰ দুচকু, উজ্জ্বল তেওঁৰ শৰীৰ আৰু আকৰ্ষণীয় তেওঁৰ হাঁহি। হাঁহিৰে যেন মোৰ মনৰ বন্ধ কোঠাবোৰত শব্দৰ আলোড়ন ঘটিল। দুচকুৰ চাৱনিয়ে মোৰ হৃদয়ৰ গোপন গভীৰ কোণতো চাপ পেলাই দিলে তেওঁৰ আগমনৰ। এয়া মোৰ অনুভূতি নে সঁচাকৈ তেওঁৰ উপস্থিতি? এনেতে এটি শব্দই মোৰ সপোনৰ সোণালী পাখি ছিগি চূৰ্ণ বিচূৰ্ণ কৰিলে। সাৰ পাই অভাৱনীয়ভাৱে চাৰিওফালে বিচাৰিলোঁ মোৰ সপোন কোঁৱৰক। কেনিও নেদেখি বুজিলোঁ এয়া সঁচাকৈ মোৰ সপোনৰ পৃথিৱীৰ অবাস্তৱিত কিছু দৃশ্য। পিছে এতিয়া দেখোন এই দৃশ্যই মোক বাৰুকৈ আমনি কৰে। এতিয়া প্ৰায় সপোনত মোৰ এই দৃশ্যই ধৰা দিয়ে। তীৰ্থকেও বিচাৰে বাস্তৱিত কৰিব সপোনৰ ৰঙীন ছবি। মেঘৰ আঁৰত থকা সেই মুখখনে যে নিদিলে তেওঁৰ ঠিকনা, তেওঁৰ পৰিচয় মাথো দি গ'ল মোৰ কোমল উদ্যুতিত এধানি হাঁহিৰে। সেই হাঁহিৰে জানো বিচাৰিম তেওঁক কেনেদৰে? এয়াতো মোৰ বোধেৰে তেওঁ মোৰ লগত অন্যায় কৰিলে। সপোনৰ মায়াজালত মোৰ মনক বন্দী কৰি মোক প্ৰতিদানত দিলে ভালপোৱাৰ অনুভূতি। পিছে এই ভালপোৱা কিমান দিন? অবাস্তৱীয় এটি চৰিত্ৰই মোক যেন বাস্তৱ জীৱনৰ লগত যুঁজিবলৈ দুৰ্বল কৰি তুলিছে। এতিয়া মোৰ বাবে দিঠকতকৈ সপোনেই প্ৰিয়, কাৰণ সপোনৰ সোণালী পাখিৰে উৰি গৈ দিঠকৰ নিসংগতা ত্যাগ কৰিব পাৰোঁ। তেওঁৰ উপস্থিতিত নিজকে সম্পূৰ্ণ যেন অনুভৱ হয়। তেওঁ বাৰু কিয় নিবিচাৰে দিঠকত মোৰ সতে সংগী হৈ বাস্তৱ জীৱনৰ সুখ ল'বলৈ? মইতো তেওঁক মোৰ প্ৰতিটো উশাহেৰে হৃদয়ৰ প্ৰতিটো কোণৰ পৰাই মাত্ৰ তেওঁকে বিচাৰোঁ। তেওঁৰ সতে বাস্তৱ জগতক চিনিব খোজোঁ। মই সকলোকে ক'ব খোজোঁ এয়া মোৰ মনৰ মানুহজন। কিন্তু তেওঁৰ অবিহনে দেখোন মোৰ একো ভাল নালাগে। জীৱনৰ ৰঙীন মাদকতাবোৰ এতিয়া ৰংহীন হৈ পৰিল। সকলো থাকিও যেন সকলো শূন্য, সকলোৰে সংগ থাকিও যেন মই নিঃসংগ, সৌভাগ্য থাকিও এতিয়া মই দুৰ্ভাগৰ কবলত। সেই সপোনটোৱে যেন এতিয়া মোক গিলি পেলাব। তেতিয়াও চাগে মোক বচাব নাহিব মোৰ সপোনৰ কোঁৱৰজনে। তেওঁ তেতিয়াও সপোন কোঁৱৰে হৈ থাকিব। তেওঁ সদায় মোৰ মানস পদত সপোন কোঁৱৰ হৈ ৰ'ব। অবাস্তৱতাৰ
পিছত দৌৰি নিজকে মহাসৈন্যৰ পিছত ঠেলি জীৱনৰ মধুৰ মাদকতাবোৰ পাহৰি গৈছিলোঁ সেই সপোন কোঁৱৰৰ উপস্থিতিত। পাহৰি গৈছিলোঁ সেয়া মোৰ সপোনৰ পৃথিৱীৰ এটি মধুৰ স্মৃতি, যি মোৰ বাস্তৱ জীৱনৰ পৰা বহু আঁতৰত। তেওঁ পৰিচয়হীন, ঠিকনাবিহীন, মোৰ সপোনৰ পৃথিৱীৰ এজন সুন্দৰ আৰু মনোমোহা সপোন কোঁৱৰ। আজি আমালৈ চুটিগল্পটি প্ৰেৰণ কৰিলে মালিগাঁৱৰ পৰা ভনিতা শৰ্মাই।